বৃহস্পতি সৌৰজগতৰ ৫ নম্বৰ আৰু আটাইতকৈ ডাঙৰ গ্ৰহ। সৌৰজগতৰ আটাইতকৈ ডাঙৰ এই গ্ৰহটোৰ আছে ৬৯টা উপগ্ৰহ আৰু ইয়াৰ এই তৃতীয় আটাইতকৈ ডাঙৰ উপগ্ৰহটো হ'ল আইঅ'। ৮ জানুৱাৰী ১৬১০ গেলিলিও গেলিলিয়ে আৱিষ্কাৰ কৰিছিল বৃহস্পতিৰ তৃতীয় এই আটাইতকৈ ডাঙৰ উপগ্ৰহ আইঅ'ক। বিশাল এই উপগ্ৰহটোত আছে মাউণ্ট এভাৰেষ্টতকৈও অধিক ওখ পৰ্বত আৰু আছে লাভাৰ বিশাল মহাসাগৰ। কিন্তু ভৱিষ্যতে হয়তো ই এখন সেউজীয়া পৃথিৱীলৈ পৰিৱৰ্তিত হ'ব। আইঅ' ৩,৬৪৩ কিলোমিটাৰ ব্যাসৰ এই বিশাল উপগ্ৰহটো সৌৰজগতৰ চতুৰ্থ আটাইতকৈ ডাঙৰ উপগ্ৰহ। তুলনা অনুসৰি ই আমাৰ জোনবাইতকৈ ৫% ডাঙৰ আৰু আমাৰ পৃথিৱীৰ আকাৰৰ মাত্ৰ ২৮%। ১৯৭১ চনত ভয়েজাৰ ১ আৰু ভয়েজাৰ ২ ইয়াৰ নিচেই ওচৰেৰে পৰিভ্ৰমণ কৰিছিল। ১৯৯০ আৰু ২০০০ চনত গেলিলিও স্পেচক্ৰাফ্টেও ইয়াৰ অধ্যয়ন কৰিছিল। ২০০০ চনত কেছিনি হোগেন আৰু ২০০৭ চনত নিউ হৰাইজন আৰু ২০১৭ চনৰ পৰা এতিয়ালৈকে জুনো স্পেচক্ৰাফ্টে আমাক আইঅ'ৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰি আছে। হাবল টেলিস্কোপৰ সহায়তো আমি প্ৰায়েই এই উপগ্ৰহটোৰ ওপৰত অধ্যয়ন কৰি থাকোঁ। আইঅ' এটা ইমান বিশেষ উপগ্ৰহ যে ইয়াৰ অধ্যয়ন কৰিবলৈ আমি পৃথিৱীতো কিছুমান গ্ৰাউণ্ড বেছ টেলিস্কোপ স্থাপন কৰিছোঁ আৰু যাৰ সহায়ত আমি অহৰহ আইঅ'ৰ ওপৰত নজৰ ৰাখিছোঁ, অধ্যয়ন কৰিছোঁ। সুদূৰ অতীতত যেতিয়া বৃহস্পতি আৰু ইয়াৰ উপগ্ৰহবোৰ সৃষ্টি হৈছিল তেতিয়া সৌৰজগতৰ এই অংশত বহু বৰফৰ কণিকা আছিল, যাৰ প্ৰমাণ আমি বৃহস্পতিৰ অন্য উপগ্ৰহবোৰত দেখিবলৈ পাওঁ। কিন্তু আইঅ' এই ক্ষেত্ৰত একেবাৰেই বেলেগ। আইঅ'ত কোনো ধৰণৰ বৰফ দেখিবলৈ পোৱা নাযায়। অন্য কথাত সৌৰজগতৰ সকলো গ্ৰহ উপগ্ৰহৰ ভিতৰতে আইঅ'তেই সকলোতকৈ কম পানীৰ উপস্থিতি ধৰিব পৰা গৈছে। বৈজ্ঞানিকসকলৰ মতে এসময়ত আইঅ'ৰ ভূপৃষ্ঠতো বৰফ আছিল, যদিও বৃহস্পতিৰ নিচেই কাষত হোৱাৰ বাবে ইয়াৰ সকলো বৰফ আৰু পানী বৃহস্পতিৰ তেজস্ক্ৰিয়তাৰ বাবে ভস্মীভূত হৈ যায়। আচলতে আইঅ' সৌৰজগতৰ আটাইতকৈ বেছি জিঅ'লজিকেলি এক্টিভ এটা উপগ্ৰহ। এই উপগ্ৰহটোত আজিলৈকে ৪০০তকৈও অধিক আগ্নেয়গিৰি আৱিষ্কাৰ কৰা হৈছে, যিবোৰ সময়ে সময়ে উদগীৰণ হৈ থাকে। ইয়াৰ কিছু আগ্নেয়গিৰি উদগীৰণ ইমান শক্তিশালী যে এইবোৰৰ একোটাৰ পৰা প্ৰায় ২০ লাখ কোটি ৱাট এনাৰ্জি নিৰ্গত হয়। এই উদগীৰণৰ লগত ওলোৱা শিল, ডিব্ৰিজ, ছালফাৰৰ কণিকাবোৰ এই উপগ্ৰহটোৰ ভূপৃষ্ঠৰ ৫০০ কিলোমিটাৰ ওপৰলৈ মহাকাশত উৰি ফুৰা দেখিবলৈ পোৱা যায় আৰু আমি পৃথিৱীৰ পৰাও দূৰবীনৰ সহায়ত এইবোৰক সহজেই দেখি পাওঁ। আচলতে আইঅ'ৰ ভূপৃষ্ঠৰ তলত ৫০ কিলোমিটাৰতকৈও অধিক দ লাভাৰ মহাসাগৰ আছে। সেয়েহে আইঅ'ত থকা আগ্নেয়গিৰিবোৰ পৃথিৱীৰ তুলনাত অধিক শক্তিশালী আৰু এইবোৰে পৃথিৱীৰ আগ্নেয়গিৰিৰ তুলনাত প্ৰায় ১০০ গুণ অধিক লাভা উদগীৰণ কৰে। এই উপগ্ৰহটোত লোকি পেট্ৰা নামৰ এটা ২০৪ কিলোমিটাৰ আৱৰি থকা ভলকেনিক ডিপ্ৰেশ্যন আছে, যিটো সম্পূৰ্ণ লাভাৰে ভৰি আছে। অতিপাত আগ্নেয়গিৰি উদগীৰণৰ ফলত ইয়াৰ বায়ুমণ্ডলত হাইড্ৰজেন সালফাইড আৰু সালফাৰ ডাই অক্সাইডৰ মাত্ৰা অতিকৈ বেছি
সেয়েহে উপগ্ৰহটোৰ গোন্ধ এটা পচা কণীৰ দৰে হয়। আয়ুৰ বায়ুমণ্ডলত ছালফাৰ ডাই অক্সাইডৰ উপস্থিতিৰ বাবে ইয়াত বহু পৰিমাণৰ আয়নাইজড পাৰ্টিকল আছে, যিবোৰ এই উপগ্ৰহটোৰ শক্তিশালী মেগনেটিক ফিল্ডৰ বাবে সৃষ্টি হয়। এই শক্তিশালী মেগনেটিক ফিল্ডৰ বাবে ইয়াৰ আকাশত বৃহৎ বিজুলী ঢেৰেকনিৰ সৃষ্টি হয়। লগতে ইয়াত প্ৰতি ছেকেণ্ডত বহু টন মেটেৰিয়েল আয়ুৰ ভূপৃষ্ঠৰ ওপৰলৈ উঠি বায়ুমণ্ডলত উৰি থাকে, যাৰ বাবে আয়ুৰ চাৰিওফালে সৃষ্টি হয় ৰেডিয়েশ্যনৰ এখন চাদৰ, যাক আমি প্লাজমা টৰাছ বুলি কওঁ। এটা কথা জানি থওক যে এই পৰিঘটনাটো বহু বিৰল, যিটো আমাৰ সৌৰজগতত বহু কমেই দেখিবলৈ পোৱা যায়। আমি সকলোৱে জানো যে আমাৰ জোনবায়ে পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ প্ৰায় 28 দিন সময় লয়, কিন্তু আপুনি জানি আচৰিত হ'ব যে আয়ুৱে বৃহস্পতি গ্ৰহৰ চাৰিওফালে ঘূৰিবলৈ মাত্ৰ 42 ঘণ্টাহে সময় লয়। বৃহস্পতি গ্ৰহৰ তৃতীয় আটাইতকৈ বৃহৎ এই উপগ্ৰহটোৰ বায়ুমণ্ডলীয় উষ্ণতাও কিছু বিশেষ। যেতিয়া ইয়াৰ ভূপৃষ্ঠত কোনো আগ্নেয়গিৰিৰ উদগিৰণ হয়, তেতিয়া ইয়াৰ উষ্ণতা প্ৰায় 1650 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হয়, যি সূৰ্যৰ নিচেই কাষত থকা গ্ৰহ বুধ আৰু শুক্ৰৰ উষ্ণতাতকৈ বহু গুণেই বেছি। কিন্তু নিশা ইয়াৰ উষ্ণতা -130 ডিগ্ৰীলৈ নামি আহে। এই উষ্ণতাৰ তাৰতম্যৰ বাবেই আয়ুৰ বায়ুমণ্ডলত থকা ছালফাৰ বৰফৰ কণিকাৰ দৰে বায়ুমণ্ডলত উৰিবলৈ আৰম্ভ কৰে। আচলতে দৈনিক 2 ঘণ্টাৰ বাবে আয়ু বৃহস্পতি গ্ৰহৰ চাঁদ থাকে। সেই সময়ত ইয়াৰ আগ্নেয়গিৰিৰ পৰা ওলোৱা গেছ আৰু ইয়াৰ বায়ুমণ্ডলত থকা ছালফাৰৰ মেঘবোৰ বৰফৰ দৰে উৰি ফুৰিবলৈ আৰম্ভ কৰে। কিন্তু 2 ঘণ্টাৰ পাছত যেতিয়া পুনৰ আয়ু সূৰ্যৰ পোহৰলৈ ঘূৰি আহে, তেতিয়া এই ছালফাৰ স্নো পুনৰ গেছলৈ পৰিৱৰ্তিত হয়। বহু দশকৰ পৰা অধ্যয়ন কৰি থকা এই বিশেষ উপগ্ৰহ আয়ুৰ বৰ্তমান জিঅ'লজিকেল স্থিতি বহু মিলিয়ন বছৰ আগৰ আমাৰ পৃথিৱীৰ জিঅ'লজিকেল স্থিতিৰ দৰে একেই। বহু মিলিয়ন বছৰ আগতে আমাৰ পৃথিৱীতো এনেদৰেই আগ্নেয়গিৰি উদগিৰণ হৈ থাকিছিল। লাভাৰ সাগৰেৰে ভৰি আছিল পৃথিৱীৰ ভূপৃষ্ঠ। বায়ুমণ্ডলত ভৰি আছিল বিষাক্ত গেছ। কিন্তু এই বিষাক্ত পৰিৱেশৰ মাজতে কেনেবাকৈ সৃষ্টি হৈছিল জীৱনৰ, যাৰ ফলত পৃথিৱী আজি এনেকুৱা এটা গ্ৰহ য'ত বিভিন্ন জীৱ জন্তু তথা আমি বসবাস কৰোঁ। বৈজ্ঞানিকসকলৰ মতে আয়ুৰ এই বিষাক্ত পৰিৱেশৰ মাজতো হয়তো সৃষ্টি হৈছে কোনো জীৱৰ। হয়তো আজিৰ পৰা বহু মিলিয়ন বছৰ পাছত আয়ু পৰিৱৰ্তিত হ'ব অন্য এখন পৃথিৱীলৈ, য'ত থাকিব বহু গছ গছনি আৰু বিভিন্ন জীৱ জন্তু। হয়তো আজিৰ পৰা বহু মিলিয়ন বছৰ পিছত আয়ু পৰিৱৰ্তিত হ'ব এখন সেউজীয়া পৃথিৱীলৈ। আপুনি কি ভাবে?